Hello students, 4 নম্বৰ পাঠ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 7ৰ 5 নম্বৰটো আলোচনা কৰিম আজি। ইয়াত দিয়া আছে যে আয়তকাৰ মাটি এডৰাৰ পৰিসীমা হ'ল 66 মিটাৰ। মাটিডৰাৰ দৈৰ্ঘ্য দিয়া হৈ আছে x মিটাৰ আৰু প্ৰস্থ দিয়া হৈ আছে y মিটাৰ। এতিয়া ইয়াৰ পৰা সমীকৰণটো গঠন কৰা। দিয়া আছে যে মাটিডৰাৰ দৈৰ্ঘ্য হ'ল x মিটাৰ। মাটিডৰাৰ প্ৰস্থ হ'ল y মিটাৰ। এতিয়া প্ৰশ্নত দিয়া আছে যে মাটিডৰাৰ পৰিসীমা, গতিকে প্ৰশ্ন মতে মাটিডৰাৰ পৰিসীমা হ'ল 66 মিটাৰ। এতিয়া আমি জানো পৰিসীমা, আয়তৰ পৰিসীমা জানো, সূত্ৰটো জানো যে 2 × x + y হয়। ইয়াতে আমাৰ x হ'ল মাটিডৰাৰ দৈৰ্ঘ্য আৰু y হ'ল মাটিডৰাৰ প্ৰস্থ = 66। গতিকে আমি এতিয়া পাম x + y = 66/2। গতিকে আমি পাম x + y = 33। এতিয়া এই x + y = 33 হ'ল আমাক ইয়াত উলিয়াব দিয়া ৰৈখিক সমীকৰণটো। গতিকে এতিয়া আমি ধৰিলোঁ যে যদি x = 0 হয়, তেন্তে আমি 1 নম্বৰ সমীকৰণৰ পৰা যে 0 + y = 33। গতিকে y = 33। একেদৰে যদি আমি লওঁ যে x = 5, তেন্তে আমি পাম 1 নম্বৰ সমীকৰণৰ পৰা 5 + y = 33। গতিকে আমি পাম এতিয়া y = 33 - 5। গতিকে y = আমি পাম 28। ইয়াতে পালোঁ। গতিকে এতিয়া আমি পাইছোঁ, যদি আমি টেবুলখন বনাওঁ এনেদৰে, প্ৰতিবাৰতে মই দুটা বিন্দু লৈ আছোঁ। তাৰ কাৰণটো এইটো যে এডাল সৰল ৰেখা আঁকিবলৈ আমাক দুটা বিন্দু প্ৰয়োজন হয় আৰু এই ৰৈখিক সমীকৰণবোৰ সদায় এডাল সৰল ৰেখা হয়। গতিকে আমি পাম x y আছে। ইয়াতে যেতিয়া x ৰ মান 0 আছিলে, যেতিয়া y = আমি পাইছিলোঁ 33। গতিকে আমি ইয়াত লিখিম 0 33। যেতিয়া x ৰ মান 5 আছিলে ইয়াতে, তেতিয়া আমি y মান পাইছিলোঁ 28। এতিয়া আমি লেখ আঁকিব লাগিব। এতিয়া আমি লেখ অংকন কৰিম। এতিয়া ইয়াৰ কাৰণে আমি ইয়াতে টেবুলখন পুনৰ বনাই লৈছোঁ আৰু লগতে এইখন আমি গ্ৰাফ অংকন কৰিছোঁ। ইয়াত 10টা বৰ্গ 10 মিটাৰকৈ লোৱা হৈছে, অৰ্থাৎ এটা বৰ্গত x অক্ষৰ এটা বৰ্গত 1 মিটাৰ কৰি আছে আৰু y অক্ষত 10টা বৰ্গ = 10 মিটাৰ হৈছে। গতিকে ইয়াতো কি হৈছে, এটা বৰ্গত 1 মিটাৰ কৰি আছে। গতিকে x যদি 0 হয়, তেন্তে y স্থানাংক হয় 33।
গতিকে x স্থানাংক 0 হলে y 33 মানে y অক্ষত হ'ব বিন্দুটো গতিকে আমি ইয়াতে 30 31 32 33 30 ইয়াতে 30 ন প্ৰত্যেক সৰু বৰ্গ এটাত 1 মিটাৰ কৰি আছে সো 30 আহিলো আমি এইখিনি আমি 30 পাইছো ন তাৰপিছত 31 32 33 এইখিনিত এইটো বিন্দু হল আমাৰ 33 দেখিছানে 30 ৰ পৰা আমি তিনিটা বৰ্গ ওপৰত গৈছো গতিকে আমাৰ হল এটো আমাৰ 0 33 ঠিক তেনেদৰে আমি এতিয়া x স্থানাংক 5 আৰু y স্থানাংক হল 28 গতিকে ইয়াত আমি গণিব পাৰো 1 2 3 4 5 এইখিনি হল 5 এইখিনি হল 5 তাৰ পিছত আমি উলিয়াব লাগিব y স্থানাংক 28 গতিকে আমি ইয়াত যদি আমি চাওঁ তেনেদৰে তখন এইখিনি লৈকে দেখা পালে 20 হল 20 পিছত আমি আৰু 8টা বৰ্গ যাব লাগিব 21 21 22 23 24 25 26 27 28 ইয়াত আমি সংযোগ কৰি চাম চোৱা এনেদৰে সমান্তৰাল x অক্ষৰ লগত যদি আমি আকো তেন্তে এইটো বিন্দু পালো আমি দেখিছানে এটো হল আমাৰ 528 এতিয়া এই দুয়োটা বিন্দু আমি সংযোগ কৰিলে আমাক আকিবলগীয়া লেখডাল পাম গতিকে আমি দুয়োটা বিন্দু সংযোগ কৰিম আমি দুয়োটা বিন্দু সংযোগ কৰিলো এই যে লেখডাল পাইছো এই লেখডালে হল আমাৰ x plus y is equal to 33 সমীকৰণটোৰ লেখ